নমস্কাৰ স্বাগতম জনাইছোঁ অসম এক্সাম চেনেলটিৰ অন্য এটা নতুন ভিডিঅ'লৈ য'ত আজি আমি সমাজ বিজ্ঞানৰ পাৰ্ট 2ত কেইটামান অতি গুৰুত্বপূৰ্ণ অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বাবে প্ৰয়োজনীয় কুৱেশ্যনৰ বিষয়ে আলোচনা কৰিম। যদি কুৱেশ্যনকেইটা ভাল লাগে তেন্তে এটা লাইক কৰি দিব। আহক এতিয়া আমি কুৱেশ্যনকেইটা আলোচনা কৰোঁ। কুৱেশ্যন নম্বৰ 1 In which year was the Harappa civilization discovered? হৰপ্পা সভ্যতা কিমান চনত আৱিষ্কৃত হৈছিল? এনসাৰ হ'ব 1921 চনত। কুৱেশ্যন নম্বৰ 2 Which people is called Soro of Bihar? Soro of Bihar বুলি কোন স্থানক কোৱা হয়? এনসাৰ হ'ব বি কোচি। Hirakund Dam is located on which river? Hirakund বান কোন নদীত অৱস্থিত? এনসাৰ হ'ব এ মহানদী। Question number 4 Which state is called Spice Garden of India? Spice Garden of India বুলি কোনখন ৰাজ্যক কোৱা হয়? এনসাৰ হ'ব ডি কেৰালা। Question number 5 What is India's position in milk production? দুগ্ধ উৎপাদনত ভাৰতৰ স্থান কিমান? এনসাৰ হ'ব এ প্ৰথম। Question number 6 Where are the largest cement factories? সৰ্বাধিক চিমেণ্ট ফেক্টৰী ক'ত আছে? এনসাৰ হ'ব মধ্যপ্ৰদেশ। Question number 7 What is India's share in sugar production? চেনি উৎপাদনত ভাৰতৰ স্থান কিমান? এনসাৰ হ'ব এ দ্বিতীয়। Question number 8 Where is jute and velvet produced most in India? পাট মুগা ভাৰতৰ ক'ত সৰ্বাধিক উৎপন্ন হয়? এনসাৰ হ'ব চি কৰ্ণাটক। Question number 9 Who is the world's largest producer of cotton textiles? কপাহ বস্ত্ৰ উৎপাদনত পৃথিৱীৰ ভিতৰত প্ৰথম স্থানত কোন আছে? এনসাৰ হ'ব বি চীন। Question number 10 Which is the most populous Indian territory? আটাইতকৈ বেছি জনসংখ্যা থকা কেন্দ্ৰীয় শাসিত অঞ্চল কোনখন? এনসাৰ হ'ব এ দিল্লী। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। লগতে এনেকুৱা প্ৰশ্নসমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। জয় অসম।